আজি আকৌ আন এটা নতুন ভিডিঅ'লৈ মই তোমালোকৰ মাজলৈ আহিছোঁ। আজি ইয়াত তোমালোকক এটা মই ৰঙালাও আঁকি দেখাম, কিদৰে ৰঙালাও এটা আঁকিব লাগে আৰু তাত কালাৰসমূহ কৰিব লাগে। গোটেইখিনি তোমালোকক মই ভালদৰে দেখাই দিম, তো ভিডিঅ'টো চাই যোৱা। ৰঙালাওটো অঁকাৰ কাৰণে ফাৰ্ষ্ট ইয়াত এটা মই চাৰ্কুল বনাই ল'ম, আৰু চাৰ্কুলটো কৰোঁতে তোমালোকে কম্পাছ ইউজ নকৰিবা, হাতেৰে কৰিবা। এয়া মই চাৰ্কুলটো এইদৰে আঁকি ল'লোঁ, আৰু চাৰ্কুলটো অঁকাৰ কাৰণ কি, যাতে মোৰ ৰঙালাওটো আগতে ইয়াৰ মাজত আঁকিব পাৰোঁ, তো তাৰ কাৰণে চাৰ্কুলটো আঁকি লোৱা হৈছে। আৰু এতিয়া ইয়াত মই এটা অভেল বনাই দিম সৰু, তো এইদৰে অভেলটো বনাবা। এতিয়া মই কিদৰে আঁকো তোমালোকে চাই যোৱা। ইয়াত মই যিদৰে লাইনসমূহ টানি ল'লোঁ, ঠিক সেইদৰে তোমালোকেও লাইনবোৰ টানি ল'বা আৰু এইদৰে আঁকি ল'বা। আৰু এতিয়া ইয়াত যে মই অভেলটো বনাইছিলোঁ তাত ঠাৰিডাল আঁকি দিম। তো ঠাৰিডালো চোৱা মই কিদৰে আঁকিছোঁ। তো ইয়াত মই যিদৰে ৰঙালাওটো আঁকি দেখাই দিলোঁ, সেইদৰে তোমালোকে আঁকিবা। আৰু ভিডিঅ'টো ভালদৰে চালে তোমালোকে বুজি পাবা কিদৰে ইয়াত মই ৰঙালাওটো আঁকিছোঁ। আৰু এতিয়া ইয়াত মই কালাৰ কৰিম, কালাৰখিনি কিদৰে কৰোঁ আৰু তাত কি মই কালাৰ মিক্স কৰি ৰঙালাওটো উলিয়াওঁ, চাই যোৱা এতিয়া ভিডিঅ'টো। ইয়াত মই প্ৰথমতে মিডিয়াম য়েল্লোটো কৰি ল'ম, আৰু মিডিয়াম য়েল্লোটো গোটেই ৰঙালাওটোতে কৰি ল'ব লাগিব। এতিয়া ইয়াৰ ওপৰত মই অৰেঞ্জ কালাৰটো কৰিম, আৰু অৰেঞ্জ কালাৰটো গোটেই লাওটোতে কৰিব নালাগে। যিখিনি মই লাইন টানি দিছিলোঁ তাৰ কাষেৰে অকণমান অৰেঞ্জ কালাৰটো দি দিলেই হ'ল। মই ইয়াত যিধৰণে অৰেঞ্জ কালাৰটো দিছোঁ সেইদৰে তোমালোকেও দিবা। এইদৰে অৰেঞ্জ কালাৰটো কৰি ল'বা। এতিয়া ইয়াত মই ভাৰ্মিলিয়ন হিউটোৰে অকণমান ডাৰ্ক কৰি দিম কালাৰটো। আৰু ইয়াত তোমালোকে কালাৰখিনি ভালদৰে চোৱা, মই কিদৰে কালাৰখিনি কৰিছোঁ। কাৰণ ইয়াত যদি গোটেই অৰেঞ্জ কালাৰটো তুমি কৰি দিয়া, তো যোনটো ৰঙালাওৰ কালাৰ থাকে সেই কালাৰটো ভালদৰে নোলাব। তো তোমালোকে কালাৰখিনি ভালদৰে চোৱা, মই কিদৰে কৰিছোঁ, ক'ত কিমান পৰিমাণে কালাৰ ব্যৱহাৰ কৰিছোঁ, বা ক'ত কিমান ডাৰ্ক কৰিছোঁ, ক'ত কিমান লাইট কৰিছোঁ, সেইবোৰ গোটেই ভালদৰে চাব লাগিব আৰু গুৰুত্ব দিব লাগিব, তেতিয়াহে বস্তুখিনি বুজি পাবা। তো ভালদৰে চাই থাকা। এতিয়া ইয়াত মই অকণমান এইফালে হোৱাইট কালাৰটো ব্যৱহাৰ কৰিম। যোনখিনি ঠাইত বেছি লাইট পৰিব সেইখিনিত মই হোৱাইট কালাৰটো দি দিছোঁ।
এতিয়া ইয়াত মই DPLটো দি দিছোঁ ওপৰত অকণমান, আৰু ইয়াতো চোৱা মই DPLটো গোটেই কৰি দিয়া নাই, যোনখিনিত কৰিব লাগে আৰু যিখিনিত লাইট পৰিছে সেইখিনিত মই বেছি কৰি দিয়া নাই DPLটো, তো এইদৰে কৰি ল'বা। এতিয়া এইখিনিত মই ব্ৰাউন কালাৰটো ব্যৱহাৰ কৰিছোঁ, যিহেতু এইখিনি অকণমান ভিতৰলৈ সোমাই যোৱা হয়, তো তাত ডাৰ্ক হ'ব, তো ডাৰ্ক কৰাৰ কাৰণে ইয়াত ব্ৰাউন কালাৰটো ব্যৱহাৰ কৰিছোঁ। আৰু বাকীখিনিতো মই এইদৰে ব্ৰাউন কালাৰটোৰে দি দিম ডাৰ্ক কৰি। ইয়াত আৰু অকণমান মই ভাৰ্মিলিয়ন হিউটো ব্যৱহাৰ কৰিছোঁ, অকণমান ক'ৰবাত ডাৰ্ক লাগিব যেন পাইছোঁ, তো তাৰ কাৰণে ইয়াত মই এইখিনি ঠাইত বিশেষকৈ ডাৰ্ক কৰি দিছোঁ। এতিয়া এইখিনিত মই অকণমান ৰেড কালাৰটো এড কৰি দিছোঁ ডাৰ্ক হ'বৰ কাৰণে। আৰু শেষত মই অকণমান ডাৰ্ক কৰিবৰ বাবে ইয়াত ডাৰ্ক ভায়লেট কালাৰটো ব্যৱহাৰ কৰিছোঁ, আৰু গোটেইটোত দিব নালাগে, মই যিদৰে যোনখিনি ঠাইত ভায়লেট কালাৰটো ব্যৱহাৰ কৰিছোঁ তাত কৰি দিলে হ'ল। আৰু গোটেই শেষত মই অকণমান DPL আৰু অৰেঞ্জ কালাৰটোৰে কালাৰটো মিলাই দিম। এতিয়া ইয়াত ঠাৰিডালত প্ৰথমতে মই লাইট ব্ৰাউন কালাৰটো দি লৈছোঁ গোটেইখিনিত। আৰু ইয়াৰ ওপৰত ডাৰ্ক ব্ৰাউন, আৰু ব্ৰাউনটো ইয়াত মই যিদৰে দেখাই দিম সেইদৰে দি ল'বা। ইয়াত মই অকণমান ব্লেক কালাৰটো ব্যৱহাৰ কৰিছোঁ, আৰু ব্লেক কালাৰটো কৰোঁতে খুব সাৱধানে কৰিবা, কাৰণ ব্লেক কালাৰটো বহুত বেয়া হয়, যদি অকণমান বেয়া হৈ যায় ন, তোমাৰ গোটেই ছবিখনে বেয়া কৰি দিয়ে, তো খুব সাৱধানে কৰিবা। তো ঠাৰিডালতো মই এইদৰে কালাৰখিনি কৰি ল'লোঁ। এতিয়া ইয়াৰ তলত অকণমান মই কালাৰ কৰিম, তো ফাৰ্ষ্ট অৰেঞ্জ কালাৰটো ইয়াত দি লৈছোঁ। ইয়াৰ ওপৰত ডাৰ্ক ভায়লেট, ভাৰ্মিলিয়ন হিউ, এতিয়া মই হোৱাইট কালাৰটোৰে অকণমান কালাৰটো লাইট কৰি দিম। এয়া মোৰ সম্পূৰ্ণ ৰঙালাওটোত কালাৰ কৰা হৈ গ'ল। তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিয়া, যিমান পাৰা তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।